নিশ্চয় ফেচবুক চলাই আপোনাৰ প্ৰফাইলত যদি লাইক অতি কম আহে তেনেহ'লে লাইক কেনেকৈ বঢ়াব তাকে চাওঁ আহক। প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ ফেচবুকত যাব। ফেচবুকত গৈ আপোনাৰ ৰাইট চাইডে থকা তিনিডাল লাইনত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফেচবুকৰ ছেটিঙত যাব। ছেটিঙত যোৱাৰ লগে লগে আপুনি প্ৰাইভেচি ছেটিং বুলি আছে তাত ক্লিক কৰিব। প্ৰাইভেচি ছেটিং তাত যোৱাৰ লগে লগে আপুনি বহুত অপশ্যন দেখা পাব। তাত চবতে পাব্লিক কৰি দিব। মোৰ অলৰেডি পাব্লিক কৰি থোৱা আছে। আপুনি গোটেইকেইটাতে পাব্লিক কৰাৰ পিছত আপুনি বেক কৰিব লাগিব। বেক কৰাৰ পিছত আপুনি গুগলত যাব লাগিব। গুগলত আপুনি এটা এপ ডাউনলোড কৰিব লাগিব। এপটোৰ নাম হৈছে এপেণ্ডেল। APPENDAL এপেণ্ডেল চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে প্ৰথমতে দেখা পাব এপেণ্ডেল। সেই ৱেবছাইটটোত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে দেখা পাব ডাউনলোড নাও, হাউ টু ইউজ। ডাউনলোড নাওত ক্লিক কৰিব। ডাউনলোড নাওত ক্লিক কৰাৰ লগে লগে আপুনি ডাউনলোড কৰা দেখা পাব। তাত ক্লিক কৰিব। আপোনাৰ এপছটো অলৰেডি ডাউনলোড হৈ যাব। তাৰপিছত আপুনি আপোনাৰ এপছটো ইনষ্টল কৰি ল'ব। আপুনি ইনষ্টল কৰাৰ পিছত আপোনাৰ এপছটোত যাব। এপছটোত দেখা পাব ইমেইল আইডি পাছৱৰ্ড। তাত আপোনাৰ ইমেইল আইডি আৰু পাছৱৰ্ড মাৰিব লাগিব। আপুনি ইমেইল আইডি আৰু পাছৱৰ্ড মৰাৰ পিছত আপুনি লগইন কৰিব। লগইন কৰাৰ পিছত আপোনাৰ ফেচবুকটো খোল খাই যাব। ফেচবুকটো খোল খাই যোৱাৰ লগে লগে আপুনি প্ৰফাইলত যাব। প্ৰফাইলত যোৱাৰ লগে লগে আপোনাৰ যিকোনো এখন ফটো চিলেক্ট কৰি ল'ব পাৰে আপোনাৰ। মই এইখনে চিলেক্ট কৰি লৈছোঁ। আপুনি দেখিছে 46টা লাইক। এইখন কেনেকৈ লাইক বঢ়াব পাৰিব চাওঁ আহক। মই চিলেক্ট কৰি ল'লোঁ। আপুনি দেখিছে 45 লাইক 45 দেখাইছে। আপুনি চাওক কেনেকৈ লাইক বঢ়াব পাৰে। তলত দেখা আছে want like on this। তাত আপুনি ক্লিক কৰক। তাত আপুনি 10-15 মান ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এনেকৈ পেজ খোল খাই যাব। তাত অ'কে কৰি যাব। তাত আপুনি 10-15 মান ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ ফেচবুকৰ হোম পেজলৈ যাব। হোম পেজলৈ আহি পিনে আপুনি প্ৰফাইলত যাব। প্ৰফাইললৈ অহাৰ লগে লগে মোৰ এই ফটোখনত চাওক 86টা লাইক হৈ গ'ল। আৰু এটা ইয়াতে কথা কওঁ, আপুনি যদি আপোনাৰ নিজৰ ফটোখনত লাইক মাৰি থৈছে তেতিয়া আপুনি আনলাইক কৰি ল'ব। যদি আপুনি আনলাইক নকৰে তেতিয়া আপোনাৰ লাইক নাবাঢ়িব। যদি আপোনাৰ লাইক নাই বঢ়া আপুনি মোক কমেণ্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, লগতে কিনাৰত থকা বেল আইকনটো ক্লিক কৰক।